দুটা অপ্ৰিয় সত্য কথা। যেতিয়া তুমি আগবাঢ়িবা আৰু যেতিয়া তুমি বিপদত পৰিবা, তেতিয়াহে তুমি মানুহ চিনিব পাৰিবা, নহয় জানো? যুদ্ধ আনৰ লগত নহয়, নিজে নিজৰ লগত কৰা। প্ৰতিশ্ৰুতি আনক নহয়, নিজেই নিজক দিয়া। সময় আৰু গুৰুত্ব নিজেই নিজকে দিয়া। কেৱল মাথো মনত ৰাখিবা, লোকৰ যাতে ক্ষতি নহয়। আৰু এটা কথা মন কৰিবা, এই ক্ষেত্ৰত অকণমান ছাত্ৰ পঢ়োৱাটো নিশ্চয় জৰুৰী। এটা সফল জীৱনৰ কাৰণে নিজক সময় দিবৰ কাৰণে, নিজে নিজক প্ৰতিশ্ৰুতি দিবৰ কাৰণে, নিজে নিজক লগত যুদ্ধ কৰিবৰ কাৰণে, এটা সফল জীৱনৰ কাৰণে অকণমানটো স্বাৰ্থপৰ হ'বই লাগিব, নে কি কয়? ভুল হ'লে ক্ষমা খুজিবলৈ আৰু ভুলত ক্ষমা কৰি দিবলৈ তেওঁহে পাৰে, যাৰ এখন স্বচ্ছ হৃদয় আৰু এটা শুদ্ধ বহল মন থাকে। পৰচৰ্চা কৰি সময় নষ্ট কৰাতকৈ সেই পৰচৰ্চা কৰা সময়খিনি নিজেই নিজক দিয়া, লাভৱান হ'ব পাৰিবা। সফলতা প্ৰত্যেকে বিচাৰে, সফল প্ৰত্যেকে হ'ব বিচাৰে, কিন্তু সফলতা প্ৰাপ্তি ইমান সহজ নহয়। সফলতাৰ পথত থাকে হেঁচাৰ বাধা, বহুতো ঘাত প্ৰতিঘাত। সেইবোৰ নেওচি কঠোৰ পৰিশ্ৰম কৰি ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। যদি সফলতা ইমান সহজ হ'লহেঁতেন, প্ৰত্যেকে সফল হ'ব পাৰিলেহেঁতেন। সেইসকল মানুহে সফল হ'ব পাৰে যিসকলে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কেতিয়াও পিছু কি নাহি নিজৰ লক্ষ্যৰ পিনে সদায় ধাৱমান হয়। সেইসকল লোকেহে সফলৰ দিশত সফলতা অৰ্জন কৰিব পাৰে, সফলতা লাভ কৰিব পাৰে, নহয় জানো? সত্য পথত যদি তুমি আছা, আনে যি কয় ক'বলৈ দিয়া। আনে কোৱাটো কাণ নকৰিবা, পিছলৈ ঘূৰিও নাচাবা। কেৱল মাথো তোমাৰ লক্ষ্যৰ পিনে আগবঢ়া, কষ্ট কৰা। আনে যি কয় তাক কেতিয়াও মনোযোগ নিদিবা। আনে কোৱাখিনিক বাদ দি তুমি তোমাৰ কাৰণে যিমানখিনি পাৰি দক্ষতাৰে আগবাঢ়া। তেতিয়াহে জীৱনটোত আগবাঢ়িব পাৰিবা, সফল হ'ব পাৰিবা আৰু সুখ অনুভৱ কৰিব পাৰিবা।